সমূহ অসমবাসী ৰাইজক মই এটা সৰুকৈ এটা ৰিকুৱেষ্ট খুজিছোঁ। ৰিকুৱেষ্ট প্লিজ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই। প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই। তো কাৰণ কেলৈ মই এই শ্যামন্তিকা এইটো ইণ্টাৰভিউটো মই মানে কালি ৰাতি চাইছিলোঁ দেই। শ্যামন্তিকা ইণ্টাৰভিউটো চাই পিনে মোৰ একদম বহুত দুখ লাগিলে, মানে মোৰ ইমান দুখ লাগিলে মানে মানুহৰ জীৱনত কেনেকুৱা ধৰণৰ সমস্যা আহি যায় মানুহৰ জীৱনত। তো মই মানে ইণ্টাৰভিউটো চাই মানে ৰ'ব নোৱাৰিলোঁ, মানে মোৰ এনেকুৱা দুখ লাগিলে দেই। মই কিন্তু ৰ'ব নোৱাৰিলোঁ। কিন্তু মই এটা আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, মুঠত সৰুকৈ এটা ৰিকুৱেষ্ট খুজিছোঁ দেই। আপোনালোকে এই ৰিকুৱেষ্টটো কিন্তু মানিব দেই। এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আকৌ দেই। একদম নকৰিলে মোৰ কিন্তু একদম বহুত দুখ লাগিব মনটো দেই। তো কি হ'ল দেই, মই মানে একদম জানমণি দিনৰ পৰাই মই একদম মানে মই ফ'ল' কৰি আহিছোঁ। মই একদম জানমণি থাকে সৌহিদিনা আবেলি পৰত, আপোনালোকে চবেই শুনিছে। তো পানী অনা নৈ ৰেঘাটত জোকে ধৰিছিলে তোমাৰ ভৰিৰ কলা ফুলত। আপোনালোকেতো চবেই এই গানটো শুনিছে। তো মই সেই গানটোৰ পৰা মানে মই জানমণিক ফ'ল' কৰি আহিছোঁ। তো মানে একো মাধ্যমো নাই যোগাযোগ কৰিবৰ কাৰণে, মানে কথা পতা কোনো হেৰিয়ে নাই। আৰু মানে একো আগতেতো মানে মোবাইল চোবাইলো নাছিলে মানে আগতে। তো এনেকৈ ফ'ল' কৰি মনত ভাবি থকা ভাগে ৰখি গ'ল কথাটো। তো মানে এতিয়া এটা মই মাধ্যম পাইছোঁ, যিহেতুকে মোৰ এই ইউটিউব চেনেলটো খুলি লৈছোঁ। তাৰপিছত এইটো এটা মোৰ এটা মাধ্যম হৈ গ'ল। মোৰ এই ইউটিউব চেনেলৰ যোগেদিয়ে মই এটা মানে আপোনালোকক অনুৰোধ কৰিছোঁ, কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। তো এই ভিডিঅ'টো মুঠত আপোনালোকে এনেকুৱা শ্বেয়াৰ কৰিব যাতে জানমণিয়ে মোৰ এই ভিডিঅ'টো পায়গৈ দেই। পাব লাগিব, কিন্তু আপোনালোকে এইটো সহায় কৰিব দেই। তো মই একদম হাত যোগাই কৈছোঁ, তো মই জানমণিক মই বিয়া পাতিম। মই জানমণিক বহুত ভাল পাওঁ। তো মই একদম পূৰা অ'পেন কৈছোঁ। আৰু আপোনালোকেতো জানেই মই যি কওঁ একদম মানে খোলাখুলিকৈ কথাখিনি কওঁ, মানে অ'পেন আৰু মানে আৰু ভাল পোৱাটো কোনো ডাঙৰ কথা নহয়, ভাল চবকে পায়। কিন্তু মই ডাইৰেক্ট অ'পেন কৈছোঁ, মই জানমণিক মই বিয়া পাতিম। মই একদম ডাইৰেক্ট কৈছোঁ, ছ'চিয়েল মিডিয়ামৰ যোগেদি মই এইটো প্ৰপ'জ কৰিছোঁ। যাতে প্ৰপ'জটো একচেপ্ট কৰে নকৰে কিন্তু জানমণিয়ে জানিব, এইটো কৰে নে নকৰে। কিন্তু মই মোৰ ফালৰ পৰা এইটো ডাইৰেক্ট কৈছোঁ, মই জানমণিক মই বিয়া পাতিম। তো আপোনালোকে খালী জানমণিক মোৰ এই ভিডিঅ'টো ডিষ্ট্ৰিবিউচন কৰাবগৈ, আপোনালোকে শ্বেয়াৰ কৰিব দেই। তো মই অনুৰোধ কৰি কৈছোঁ, কাৰণ কেলৈ খালী আকৌ মই অকণমান দুখীয়া আকৌ দেই, মানে পইচা পাতি অকণমান দিগদাৰ হয় বাৰু। মই খেতি চেতি কৰোঁ, খালী জানমণিয়ে এতিয়া কি ভাবে আৰু। কিন্তু মই হ'লে আকৌ মই কৈছোঁ একদম বিয়া পাতিবলৈ মই ৰাজি আছোঁ। তো মোক এনে দেখিবলৈ ভাল লাগে নে লাগে নাজানো, কিন্তু মই নিজকে বহুত ভাল পাওঁ, নিজৰ চেহেৰাটো বহুত। কাৰণ কেলৈ মই নিজৰ চেহেৰাটো বহুত ভাল পাওঁ, কিন্তু জানমণিয়ে পৰা পচন্দ কৰে নকৰে। মই কিন্তু জানমণিক বহুত পচন্দ কৰোঁ, বেলেগ ভাল পাওঁ।